নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পল্লৱনাথ ব্লগছলৈ। বন্ধু বান্ধৱীসকল, মানে আজি হৈছে 14 ফেব্ৰুৱাৰী আৰু আপোনাৰ দেশত পালন কৰা হয় ভেলেণ্টাইন ডে। কিন্তু আপোনালোকৰ মনত পৰেনে 2019 চনলৈকে? সেই 2019 চনত মানে আজিৰ এই দিনটোত জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল আমাৰ 40জনকৈ বীৰ জোৱান। সেয়েহে আজিৰ এই দিনটোক আমি ভেলেণ্টাইন ডে হিচাপে নামানি মানে আমি আজি ব্লেক ডে হিচাপে পালন কৰোঁ। মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মানে কেনেকৈ এই সন্ত্ৰাসবাদীৰ গ্ৰুপটোৱে মানে আমাৰ CRPF জোৱানৰ মানে বাছখনত কেনেকৈ এটেক কৰিছিলে আৰু এই ভিডিঅ'টোত আপোনালোকে চাওঁ আহকচোন। মোৰ এই ভিডিঅ'টো যিসকল বন্ধু বান্ধৱীয়ে চাই আছে তেওঁলোকে কমেণ্ট বক্সত গৈ কাৰণে যিকেইজন বীৰ জোৱান শ্বহীদ হৈছে মানে 40গৰাকী যি বীৰ জোৱান শ্বহীদ হৈছে তেওঁলোকক মই আৰু মোৰ চেনেলৰ ফালৰ পৰা এটা চেলুট জনাইছোঁ। তেওঁলোকে দেশৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গৈছে। আজিৰ এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ দিয়ক, মানে অলপমান শ্বৰ্ট কৰি থৈ দিছোঁ। মানে কি ক'ম আৰু, যিহেতুকে ব্লেক ডে মানে ক'বৰো একো ভাষা নাই। যিহেতুকে আকৌ এবাৰ যিকেইজন বীৰ শ্বহীদ আমাৰ দেশৰ কাৰণে শ্বহীদ হৈছিলে আকৌ এবাৰ মোৰ ফালৰ পৰা জয় হিন্দ।